ধুনীয়া লাগে দেখিবলৈ দিছে না সাংঘাতিক ধুনীয়া লাগে গছখিনি যেতিয়া একদম মস্ত মস্ত হৈ যাব বাটে বাটে ফুৰি আহিলোঁ আজি বাৰু ইমান ঠাণ্ডা নাই কুঁৱলীও নাই এনেই কুঁৱলী পৰে কিন্তু আৰু ৰাতিপুৱা শোৱাৰ পৰা উঠি মুখখন ধুয়ে গিলৈ আৰু আমলা জুচটো খাই আছোঁ কাৰণ জানেই গিলৈ বা যিটো আমাৰ অসমীয়াত অমৰলতা বুলি কয় আমাৰ ইমিউনিটি ছিষ্টেমটো বঢ়ায় আৰু এতিয়া ক'ভিড বাঢ়ি আছে আৰু গতিকে আপোনালোকে খায়নে বাৰু খাব ইমিউনিটিটো বঢ়ায় আমাৰ আমলা আগৰ পৰাই খাওঁ বাৰু পতঞ্জলি আমলা জুচটো আগৰ পৰাই খাই থাকোঁ কিন্তু গিলৈটো এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ আগৰ মই ছিংগল বটল আনিছিলোঁ কিন্তু এতিয়া মই এইবাৰ 2 in 1 আনিছোঁ তাৰমানে এটা বটলতে 2টা পাই যোৱা যায় গতিকে ইমান ঝামেলা নাই আৰু ৰাতিপুৱা একদম পুৰা ৰেগুলাৰ আপোনালোকেও খাব খুবেই ভাল আৰু এতিয়া যাওঁ মই গা ধুওঁগৈ গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আপোনালোকে মোৰ লগত আকৌ আহি আছোঁ আৰু মই আপোনালোকক এটা বঢ়িয়া বস্তু দেখুৱাম আজি মই কেনেকৈ মাটি নোহোৱাকৈ খেতি কৰিছোঁ আপোনালোকক দেখুৱাম চাই থাকিব আহি আছোঁ কাপোৰকেইটা মেলি লওঁ আহি আছোঁ আকৌ চাই থাকক আকাশখন চাওক কিমান ধুনীয়া লাগিছে আজি একদম বগা বগা বৰফৰ চপৰা যেন একদম থোপ খাই আছে চাওক ধুনীয়া লাগিছে আজি বতৰটো ডাৱৰীয়া অকণমান ঠাণ্ডা পেলাব আকৌ আজি ৰ'দ একেবাৰে নাই খালি ডাৱৰ একদম বগা বগা আৰু এয়াই চাওক মোৰ মাটি নোহোৱাকৈ কৰা খেতি খুবেই ধুনীয়া লাগে দেখিবলৈ যেতিয়া আৰু পাতখিনি মস্ত মস্ত হৈ যাব হেল্ল' এভৰিৱান মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আকৌ আহিছোঁ গুড মৰ্ণিং আৰু নিশ্চয় চাই আছে চাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন মোৰ চেনেলত আজি আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই এতিয়া চাওঁ দিনটোত আপোনালোকক কি দেখুৱাই যাব পাৰোঁ গতিকে চাই থাকক ব'লক আগবাঢ়োঁ তাৰ আগতে মই ব্লাউজটো চেঞ্জ কৰি লওঁগৈ মানে মই ভাল পোৱা নাই এইটো পিন্ধি পেলাই আহি আছোঁ আকৌ এতিয়া মই ব্ৰেকফাষ্ট বনামগৈ ব্ৰেকফাষ্টত কি বনাওঁ আপোনালোকক কৈ আছোঁ বাৰু চাই থাকক তেতিয়া গম পাব কি বনাওঁ বাৰীৰ পৰা আনিলোঁ পিঁয়াজৰ পৰা আৰু আজি মই ব্ৰেকফাষ্টত বনাবলৈ গৈ আছোঁ আটাৰ চিল্লা তাৰ বাবে মই এয়া পিঁয়াজ এটা কাটি লৈছোঁ এয়া হৈছে মূলা এটা মিহিকৈ ৰুকি লৈছোঁ মই তাৰপিছত মই ইয়াতে কেঁচা জলকীয়া ৰুকা মূলা পিঁয়াজ আৰু পিঁয়াজ পাত মিহলাম আৰু এয়া হৈছে এটুকুৰা বন্ধাকবি এইখিনি মই এতিয়া আটা লৈছোঁ এয়া ৰঙা আটা এবাটি লৈছোঁ ৰঙা আটাতে চিলা খাবলৈ খুবেই ধুনীয়া আৰু অত্যন্ত হেল্ডি আৰু ফাইবাৰযুক্ত আৰু ইয়াত আইৰণ কেলছিয়াম ভিটামিন প্ৰচুৰ পৰিমাণে থাকে সেইকাৰণে আমি পৰাপক্ষত ৰঙা আটাটোৱে খাব লাগে আৰু এয়া হৈছে দালিয়াখিনি মই আধা ঘণ্টামান আগতে জিকাই থৈছিলোঁ ৰাতিপুৱাই তেতিয়া কোমল হৈ থাকে আৰু এতিয়া মই পানী পা চেপি আটাখিনিত মিহলাইছোঁ খুবেই হেল্ডি ব্ৰেকফাষ্ট এটা প্ৰস্তুত হ'ব খুব সোনকালে আৰু খাবলৈ খুবেই সোৱাদ লগা হয় এতিয়া মই গোটেই পাচলিখিনি ইয়াত মিহলাই দিম আৰু এতিয়া যিহেতু শাকৰো বতৰ গতিকে আপোনালোকে নিজৰ ইচ্ছামতে ইয়াত শাক মিহলাব পাৰে মিহি মিহিকৈ কুটি দি আৰু ল'ৰা ছোৱালীয়ে যিহেতু শাক পাচলি খাবলৈ মন নকৰে গতিকে এইদৰে বনাই সিহঁতক খাব দিব পাৰে খুবেই হেল্ডি এটা ব্ৰেকফাষ্ট আৰু খুব সোনকালে হয় এতিয়া মই এটা খুব সুন্দৰ বেটাৰ তৈয়াৰ কৰি ল'ম পানী মিহলাই বাটিটো অকণমান সৰু হ'ল বাৰু একো নাই মই লাহে লাহে মিলাই পেলাম গোটেইখিনি আৰু এতিয়া মই ইয়াত সোৱাদ মতে দিম নিমখ তাৰপিছত অকণমান ৰ'ষ্টেড জিৰা গুড়ি দিম জিৰা মোৰ ঘৰতে বনাই থোৱা আছে কালি গুড়ি কৰি থৈছোঁ সেয়াৰে জিৰা গুড়ি দিম তাৰপিছত অকণমান জলকীয়া গুড়ি দিম আৰু এইখিনি এনেকৈ দি মিলাম আৰু অকণমান চ'ডা দিব লাগিব দেই চ'ডা নহ'লে বেয়া হ'ব আৰু এইদৰে মই পটককৈ একদম এটা হেল্ডি ব্ৰেকফাষ্ট তৈয়াৰ কৰিম আৰু ল'ৰা ছোৱালীয়ে সাধাৰণতে মূলা খাবলৈ ইমান ভাল নাপায় গতিকে এনেকৈ যদি মূলাটো সিহঁতক ৰুকি দিয়া হয় তেতিয়া সিহঁতে গমো নাপায় আৰু খাই দিব খাবলৈ খুবেই ধুনীয়া হয় মই দেখুৱাই আছোঁ আপোনালোকক এইখিনি ধুনীয়াকৈ এতিয়া মিহলাই পেলাম মই আৰু মূলাই আমাৰ ব্লাডটো ৰিফাইন কৰে গতিকে মূলা যিমান পাৰে খাব লাগে আৰু ঘৰত হোৱা মূলা হ'লেতো খুবেই ভাল আৰু মূলা কেঁচাকৈ খালেও খুব ভাল চালাড বনাই পেলাই গতিকে এতিয়া মই এইখিনি বনাওঁ
এয়া জিৰা গুড়ি কালি অলপ সৰহকৈ গুড়ি কৰি থৈছিলোঁ এইখিনি এতিয়া মই ধুনীয়াকৈ টেমাত ভৰাই থ'ম আৰু ঘৰত বনালে বহুত লাভ হয় জিৰাটো যদি আমি বজাৰৰ পৰা কিনি আনি পেলাই ৰ'দত শুকুৱাই ধুই পেলাই ৰ'দত শুকুৱাই যদি ঘৰত এনেকৈ গুড়ি কৰি বনাই থওঁ বহুত লাভ হয় আৰু ইয়াত ধনিয়াও আছে আৰু গুণটো ধুনীয়া পোৱা যায় আৰু এয়া মই দি দিলোঁ জিৰা অকণমান আৰু বনোৱাৰ আগতে মই মিহলাইছোঁ এয়া নীলঞ্চৰ মেজিক মছলা খাবলৈ খুবেই টেষ্টি হয় এই মছলাটো আৰু ইয়াত দি দিয়াৰ লগে লগে সোৱাদটো আৰু অধিক কৰি তোলে অপশ্যনেল হয় আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে নহ'লে নিদিলেও কথা নাই আৰু এতিয়া মই ইয়াত টাৱাত দিলোঁ ৰিফাইন দি পেলাই মই এইদৰে হেতা হেতাকৈ আটাৰ চিল্লাটো বনাই যাম এইদৰে আপোনালোকে চুজি পিঠাগুড়ি ময়দা খাব পাৰে অ'টছৰো বনাব পাৰে খুবেই সোৱাদ লগা হয় আৰু এতিয়াতো আৰু শাক পাচলি বতৰ গতিকে যি ইচ্ছা আমি তাকে মিহলাব পাৰোঁ আৰু ল'ৰা ছোৱালীক এনেদৰে বনাই দি আমি এটা হেল্ডি ব্ৰেকফাষ্ট তৈয়াৰ কৰিব পাৰোঁ খুব সোনকালে এয়া এখন এখনকৈ মই এইদৰে বনাই গ'লোঁ আৰু ৰেডি হৈ গ'ল মোৰ আটাৰ চিল্লা এয়া উঠি আহিছে দেই খোৱাৰ পৰা 8টা কেইটা বাজিলে এতিয়া 9টা বাজিলে খুব ভাল পাইছে ন স্কুল নাই একদম পুৰা শুইছে আৰু কৈ দিয়া গুড মৰ্ণিং কোৱা মুখ ধোৱা গ'ল যোৱা মুখ ধোৱা গ'ল স্কুলো বন্ধ ঠাণ্ডাও পৰিছে খোৱাৰ পৰা উঠা দেৰি আৰু স্কুলবিলাক জানো কেতিয়াৰ পৰা হয় আৰু ল'ৰা ছোৱালী পঢ়া শুনাবিলাকো বহুত ইৰেগুলাৰ হৈ গৈছে আমাৰ ইহঁতৰ খোলা নাই বাৰু স্কুল সেইবাবে যোৱা নাই স্কুললৈ আৰু এইডাল চাওক পাতকেইটা বৰ ভাল লাগে নামটো কি নাজানো বাৰু মই ভালকৈ 4-5ডালমান দীঘলকৈ ওলাই গৈছিলে দেখিবলৈ বেয়া লগা হৈছিলে এয়া এইদৰে তাৰপিছত চাপৰ কেইডাল থৈ পেলাই বাকী দীঘল কেইডাল কলম দি দিলোঁ এইকেইডাল ক'ৰবাত বেলেগত পুতি থ'ব লাগিব তাৰপৰা আকৌ পোখা মেলিব আৰু এইডাল হৈছে কাগজ ফুল যোৱা বছৰ আনিছিলোঁ নাৰ্চাৰীৰ পৰা এই বছৰ প্ৰথম ফুলিছে খুব ধুনীয়া লাগে কালাৰটো কেনেকুৱা লাগিছে বাৰু জনাবচোন কমেণ্টত মই বিৰাট ভাল পাওঁ হালধীয়া ৰংটো খুলি পেলালে হেৰি হৈ যাব আৰু এয়া দেখিছেনে বেয়া হৈ যোৱা একুৱাগাৰ্ড এটা আছিলে আজি খুলি লৈ পেলাই এয়া অৱস্থা কৰিছে কি আছে ভিতৰত চাইছে এখন গোটেই খুলি পেলালে কি কৰিবা খুলি পেলাই এই বয়সটোত আচলতে ল'ৰা ছোৱালীৰ মনবিলাক অনুসন্ধিত স্বভাৱৰ হয় গতিকে বাধা নিদিওঁ মই আৰু এতিয়া মই আগবাঢ়িছোঁ দুপৰীয়াৰ আহাৰ বনাবলৈ আৰু আজি মোৰ আছে পাৰ মাংস আৰু কেৰাহীত দিছোঁ মই ইয়াত তেল তাৰপিছত দিলোঁ পিঁয়াজ হালধি দিছোঁ আৰু অকণমান দিছোঁ চেনি তাৰপিছত দিছোঁ এয়া জিৰা গুড়ি অকণমান আৰু আদা নহৰু আৰু জালুক খুন্দা আছিলে সেয়া দিছোঁ আৰু এতিয়া এইখিনি মই অকণ ৰঙচুৱা হোৱালৈ ভাজিম চেনি যদি তেলত দিয়া যায় কালাৰটো খুবেই ধুনীয়া হয় সেইকাৰণে অকণমান চেনি দি দিব লাগে আৰু এয়া দি দিলোঁ মই জলকীয়া গুড়ি এতিয়া এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈ ভাজিম তাৰপিছত মই এয়া দি দিলোঁ পাৰ মাংসখিনি মই পিঁয়াজ আৰু হালধি অকণমান সানি পেলাই আগতেই থৈ দিছিলোঁ আৰু নিমখো দিয়া আছে ইয়াত নিমখ হালধি আৰু পিঁয়াজ সানি পেলাই থৈ দিছোঁ তাৰপিছত এতিয়া এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈ ভাজি থাকিম অকণমান বেলেগ টাইপত বনাইছোঁ মই আজি পাৰ মাংসটো আদা নহৰু বা জালুক দিটো পাৰ মাংসৰ জালুকীয়া খোৱাই হয় কিন্তু মই আজি অকণমান বেলেগ টাইপত বনাইছোঁ চাই থাকক গতিকে আপোনালোকে ভিডিঅ'টো মোৰ লগত আৰু এয়া দি দিছোঁ মই ওলকবি আৰু আলু ওলকবিৰে পাৰ মাংস খাইনে বাৰু খুব ভাল লাগে আৰু এয়া দিছোঁ মই চয়া চচ দি খাইছেনে বাৰু আপোনালোকে পাৰ মাংস খাই চাব খুবেই ধুনীয়া লাগে আৰু দিম মই এতিয়া এচামুচ এয়া কাছন্দি খুবেই এক্সট্ৰা এটা সোৱাদ আহে অলপ বেলেগ ধৰণেৰে বনাবলৈ চেষ্টা কৰিছোঁ এয়া হৈ গ'ল মোৰ মাংস ভজা এতিয়া মই এয়া দি দিছোঁ ইয়াতে কুহুমীয়া পানী আৰু এতিয়া মই মাংসখিনি সিজালৈকে উতলিবলৈ দিম এয়া হৈ গৈছে মোৰ পাৰ মাংস ৰেডি খাবলৈ খুবেই সোৱাদ লগা হয় এইদৰে খাই চাব আপোনালোকে আৰু এয়া মই বনাইছোঁ সৰিয়হৰ শাক যিহেতু এতিয়া শাকৰ ছিজন গতিকে এসাঁজ শাক খাওঁৱেই আমি আৰু মই এয়া বনালোঁ ভেজিটেবল পোলাও আৰু ৰেডি হৈ গ'ল আমাৰ দুপৰীয়াৰ ভাত সাজ আমি খাওঁ এতিয়া ভাত আকৌ আহি আছোঁ চাই থাকক ভিডিঅ'টো মোৰ লগত ধুব লাগিব ভাত পানী খাই আজৰি হ'লোঁ আকৌ এবাৰ গা ধুই আহিলোঁ ভাত পানী খাই আজৰি হৈ গাটো ধোৱা অভ্যাসে ভাল লাগে আৰু এতিয়া
পাকঘৰৰ অকণমান ধুই দিলোঁ তেল চিকটিবিলাক লাগি যায় যে এতিয়া থৈ দিওঁ আৰু এইখিনি চাওক কিমান ধুনীয়া লাগিছে ৰাতিপুৱা আপোনালোকক দেখুৱাতকৈ পিছবেলালৈ কিমান গজালি আৰু পাত আহি গ'ল খুবেই ধুনীয়া এটা প্ৰচেছ মই দেখুৱাম আপোনালোকক মই ভিডিঅ' বনাই থৈ দিছোঁ আজি মই নেদেখুৱাওঁ সম্পূৰ্ণ যেতিয়া হৈ যাব এদিন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিম আৰু ৰেচিপিৰ সৈতে দেখুৱাম গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে এতিয়া মই এইখিনি ভিতৰত নি থৈ দিওঁ গুড আফটাৰনুন ফ্ৰেণ্ডছ আকৌ আহিছোঁ চাই আছে চাগে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো অকণ কৰিম বুলি ভাবিছিলোঁ কিন্তু আজিকালি ঠাণ্ডা বতৰ যে ভাতকেইটা খাই আজৰি হওঁ মানে বেলি লহিয়াবলৈ হয় সেইকাৰণে বোলো নাই পৰিলে গাটো বেয়া লাগিব আৰু উঠিবলৈ মন নাযাব আৰু সন্ধিয়া যে ইমান ঠাণ্ডা লাগে অকণমান শুলে সেইকাৰণে বোলো নাই টাব দুটামানৰ কাম আছে ফুল দুজোপামান লগাওঁ সেইকাৰণে বোলো নাই নুশুওঁ আৰু এতিয়া আৰু টাবত মাটি ভৰাবলৈ যাওঁতে মোৰ সুপুত্ৰ গৈ পেলাই সি কোৰ মাৰিবলৈ লাগিছে সি বোলে মাকক মাটি ভৰাই দিব সেইকাৰণে বোলো কৰা বাৰু শিকিবও লাগে নহয় জানো আৰু সিহঁতৰ ফিজিকেল এক্সাৰচাইজ আৰু ভালো পায় বাৰু এইখিনি সময়ত ল'ৰা ছোৱালী এইবোৰ কৰি পেলাই সেইকাৰণে বোলো নাই ভৰোৱা বাৰু মই চাই দি আছোঁ গতিকে বোলো দেখুৱাই আছোঁ মই কি ফুল লগাওঁ আপোনালোকক এইটো টাব ইয়াতে মাটি অলপ ভৰাই পেলাই ফুলজোপা তাতে দি দিব লাগিব এইজন আগতে আহি পেলাই এয়া কোৰ মাৰি আছে সি এজন পাৰিবানে তলত কিবা কেইটামান দিব লাগিব টাবটোৰ তলত এই ফুটাৰ তলত এনেকৈ দি দিব লাগে তেতিয়া ফুটাটো বন্ধ হৈ নাযায় আৰু পানীটো ওলাই যায় দিয়া দিওঁ বেলচাখন লাগিছিলে নালাগে তো বেলচা ল'বলৈ মাকৰ চিন্তাই নাই আৰু দেই ন ল'ৰা সহায় কৰিব পৰা হৈ গ'ল আৰু মাকক হৈ গ'ল মোৰ টাবত মাটি ভৰোৱা অকণমান শুকান গোবৰো মিহলালোঁ আৰু এতিয়া মই এইডাল ট্ৰেন্সফাৰ কৰিম ইটো টাবলৈ অক্সেল বুলি কয় নেকি এইডাল মই বান্ধৱী এজনী ঘৰৰ পৰা আনিছিলোঁ খুবেই ধুনীয়া লাগে পাতটো একদম চাঙৰি টেঙাৰ নিচিনা আৰু ফুলটো একে খালি কালাৰটোহে বেলেগ এতিয়া মই এইটো টাবত ট্ৰেন্সফাৰ কৰি দিম এইডাল দুটামান পাতহে আছিলে মাত্ৰ এতিয়া মানে খুব ধুনীয়াকৈ পাহি পোখা আহিছে যে সেইবাবে ভাবিছোঁ বেলেগ এটা টাবত দি দিওঁ আৰু এইটো টাবতে মোৰ জবা ফুল এডাল আছে যোৱা বছৰে আনিছিলোঁ কিন্তু একদম বাঢ়িব পৰা নাই আৰু তুলসী পুলি দুটামানো হৈ আছে অকণ খুচৰি দিব লাগিব গোবৰ চোবৰ দি হয়তো তেতিয়া ভাল হ'ব চাগে চেহেৰাটো আৰু এতিয়া মই ইয়াতে দি দিলোঁ অলপ পানী আৰু থৈ দিম মই অকণ নিয়ৰত ৰাতি তেতিয়া আৰু সজীৱ হৈ যাব পাতকেইটা ৰাতিপুৱা ধুনীয়া হৈ যাব আৰু ৰাতি নিয়ৰ পাব যে নিয়ৰ পালে ঠিক হৈ যাব আৰু এতিয়া মই আপোনালোকক দেখুৱাংগ মই গিলো এডাল যে আনি লগোৱা বুলি কৈছিলোঁ অমৰলতা দেখুৱাংগ মই এটুকুৰা আনি পেলাই লগাইছোঁ জানো হয়নে নহয় নাজানো এডাল ইয়াতে জিৰণি দি দিছোঁ অকণ চেচুক আৰু পানী পৰা জেগা হ'ব লাগে আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন আহিছে আজি মোৰ চেনেললৈ আৰু তলৰ বেল আইকনটো লাহেকৈ চুই দিব আৰু অলটো ক্লিক কৰি দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই যাব গতিকে আজিলৈ ইমানেই টাটা বাই বাই আকৌ লগ পাম